আৰে আৰে দেউতাকৰ পইচা চুৰ কৰিছে দেখিছ। আজি মোৰ মাতৃ ৰাতিপুৱাই লিষ্ট বনালে কাৰণ আজি আমাৰ কৃষ্ণদাৰ বাৰ্থডে। এতিয়া আপোনালোকে সুধিব কোন কৃষ্ণদা? মই কৈছো শুন, হাতত সুদৰ্শন থকাৰ পাছতো 100 বাৰলৈ চকুমুটি নিজৰ অপমান সহ্য কৰি যোৱাজন কৃষ্ণ। এতিয়া চাগে গম পালে নহয় মই কাৰ কথা কৈছিলো। আমাৰ ঘৰত মানুহ 3টা, মা আৰু দেউতা গ'ল জন্মাষ্টমী খাবলৈ, মোক থৈ গ'ল বাৰীত গৰুকেইটা সোমালে খেদিবলৈ। কি কৰো কি নকৰো বুলি ভাবি থাকোতেই মন গ'ল বানানা শ্বেক বনাবলৈ। সেইকাৰণে বাৰীত সোমাই কল দুটামান কাটি আনি অলপ ধুই মেলি পিচ পিচকে কাটি লৈ লগতে লাগিব চেনি সানি। গাখীৰটো নাই যে, সেইকাৰণে দেউতাৰ জেপ খুচৰি অলপ পইচা মাৰি গাখীৰৰ লগতে অলপ কাজু কিনি আনি প্ৰথমতে কল দি গাখীৰ বাকি সানি দি ঢাকা মাৰি অলপ ঘূৰাই দি হৈ গ'ল। গিলাচত বাকি অলপ গাৰ্নিচিং কৰি ফাইনেলি ৰেডি আমাৰ কল চেক। এতিয়া টেষ্টিং টাইম। দেখিছানে হাঁহিয়ে ওলাই গৈছে, ইমানেই ভাল হৈছে মানে। কষ্টৰ ফলটো মিঠা যে। এইবিলাক কৰি থাকোঁতে মা দেউতা সকামৰ পৰা আহিলে মোক আকৌ জন্মাষ্টমী মিঠৈ এটাকে খাব দিলে, ময়ো খাই দিলে। মিঠৈটো খাই গাঁৱৰ ফালে ওলাই আহি মধুৰিআম এটা পাৰিব ধৰিছিলোহে, খুৰাই আকৌ মিঠৈৰ লগতে প্ৰসাদ অলপ খাব দিলে, সেইকাৰণে মধুৰিআম কেঞ্চেল। তাৰপিছত আমি পালোহি পথাৰলৈ। আমাৰ ভকতৰ আকৌ চেনেলযোৰে বোকাত সোমাই থাকিলে। তেনেদৰে চেনেলযোৰ উলিয়াই আমি অলপ খেলিলো ফুটবল। আপোনাক লগতে আপোনাৰ গোটেই পৰিয়াললৈ কৃষ্ণ